হেল্ল' ফ্ৰেণ্ডছ, যিহেতু গৰমৰ বন্ধ সেয়েহে সৰু মামাই আমাক ফুৰাবলৈ আহিছে। আৰু ইয়াত দেখিছেনে গোটেইবোৰে পিছফালে বহি লৈছোঁ আৰু ধুনীয়া সৌন্দৰ্য উপভোগ কৰি গৈ আছোঁ। আৰু কথা পাতি থাকোঁতে আমি আহিও পালোঁ। আমি আহিছোঁ পলাশবাৰীত আৰু ইয়াতে ইমান ভিৰ হোৱা নাছিল, যিহেতু গৰমৰ বন্ধ সেয়েহে ইয়াতে বেছি ভিৰ হৈছে এইবাৰ। আৰু এয়া ইমান ধুনীয়া ভিউ আহে, ফটো চটো উঠিলোঁ আমি গোটেইবোৰে। আৰু বহুত গৰম হ'লেও মানে ইয়াতে গৰমটো অনুভৱ নহয়, কাৰণ বতাহ বলি থাকে নদীৰ পাৰত। আৰু ময়ো এটা শিলৰ পৰা এটা শিল জাপ মাৰি মাৰি গৈ আছোঁ ফটো উঠিবৰ কাৰণে। এয়া দেখিছেনে মামাহঁতেও ফটো উঠিছে, ময়ো ভিডিঅ' কৰিলোঁ। যিহেতু আমি 4-5টামান বজাত গৈছিলোঁ সেয়েহে ছানছেট চাব পালোঁ। হাঁহি ধেমালিৰ মাজেৰে আজিৰ দিনটো পাৰ হ'ল। ইপিনে আমাৰ নন্দিতা বাই ফটোশ্বুট কৰি আছে দেখিছেনে। ঠাইখিনি ইমানেই ঠাণ্ডা, মানে গ'লে আহিবৰে মন নাযায়, কিন্তু থাকিবতো নোৱাৰোঁ, আহিব লাগিব। সেয়েহে আমি অলপ সময় থকাৰ পিছত আহিলোঁ। আৰু ইপিনে দেখিছেনে আমাৰ বাবু পূৰা আইচক্ৰীমৰ দোকানত উঠি লৈছে। মামাই আমাক বাচ্ছা পাৰ্টিক আইচক্ৰীম খোৱালে। মই খাব নোৱাৰিলোঁ কাৰণ আইচক্ৰীমটো অধিক ঠাণ্ডা আৰু ঠাণ্ডাটো মোৰ কাৰণে বেয়া। তাৰপিছত ইপিনে মামাই চানাচুৰ ল'লে গোটেইবোৰৰ কাৰণে। আইচক্ৰীম খাই খাই আমি গাড়ীত উঠিলোঁ। উঠি পেলাই আমি খালোঁ চানাচুৰ। মুনুবাই আমাক গোটেইবোৰকে খুৱাই দি আছে, হাতখন মিছামিচি লেতেৰা কৰাতকৈ তাইক খুৱাই দিছে। আমি গোটেইবোৰ আছোঁ, কিন্তু ৰিমাবা মিচিং হৈ আছে। বাৰু যি কি নহওক নেক্সট ব্লগত দেখাম, আহিব ৰিমাবাও। তাৰপিছত এইপিনে আমি আহিছোঁ, আহোঁতে আবেলি হৈছিলে, এন্ধাৰ হওঁ হৈছিলে। তাৰপিছত মামাই ক'লে কিবা ঘুগুনি চুগুনি খাই লওঁ। ইপিনে দেখিছেনে আমি আহি বহি আছোঁ, ঘুগুনি খালোঁ আৰু আলু চপ খালোঁ। আজি ৰাতিৰ সাঁজটো মামীহঁতৰ তাত হ'ব, সেয়েহে মামীহঁতে বজাৰ কৰিব গৈছে আৰু আমাক গাড়ীতে থৈ গৈছে। তেন্তে লগ পাম নেক্সট ব্লগত, বাই বাই।